পৰীক্ষাত যদি ভাল ফলাফল পাব বিচাৰিছা তিনিটা কাম নিশ্চয় কৰিবা। প্ৰথম, তোমালোকে এটা পাৰ্চেণ্টেজ ছেট কৰিবা যোনটো পাৰ্চেণ্টেজ তুমি পাব বিচাৰা। এইটো নাভাবিবা যে মই 70% হয় যোগ্য, মই প্ৰি বৰ্ড এক্সামত 70% পালোঁ, মই 75%হে পাব পাৰিম। নহয়, তুমি 85% ৰাখা আৰু সেই পাৰ্চেণ্টেজটো তুমি টেবুলৰ আগত লিখি ৰাখি থৈ দিবা, ৱালত লগাই থৈ দিবা, যাতে তুমি টেবুলত বহাৰ লগে লগে সেই পাৰ্চেণ্টেজটো তোমাৰ চকুত পৰে আৰু তুমি ভাবা মই এইটো পাৰ্চেণ্টেজ পাব লাগিব, মই পঢ়িব লাগিব। ছেকেণ্ড কথাটো হৈছে তোমাক যদি কোনোবাই বেয়াকৈ কৈছিল, তোমাক কোনোবাই মনত দুখ দিছিল যে তই এইটো নোৱাৰ, সেই কামটো সেই কথাষাৰ একজেক্টলি সেই কথাষাৰ লিখি থৈ দিবা। ইনো ক'ত পঢ়িব পাৰিব, ইনো ক'ত ডিষ্টিংশ্যন পাব পাৰিব, ইনো ক'ত 85% পাব পাৰিব, ই ক'ত 95% পাব পাৰিব, এনেকুৱা যদি কোনোবাই তোমাক কৈছিল সেই লাইনটো তুমি লিখি থৈ দিলা। যোনটো লাইন শুনি তোমাৰ হাৰ্ট হৈছিলে, যোনটো লাইন শুনি তোমাৰ বৰ দুখ লাগিছিলে, সেই লাইনটো লিখি থ'বা আৰু তুমি এইটো ভাবিবা এই মানুহজনে কোৱা এই কথাটো মই বদলাই দেখুৱাম। আৰু 3 নম্বৰটো হৈছে তুমি ভাবা তোমাৰ ৰিজাল্ট হাতত পৰিছে আৰু ৰিজাল্টটো পাইছা, তুমি যোনটো একজেক্ট ভাবিছিলা সেইটো পাৰ্চেণ্টেজে পাইছা আৰু তোমাৰ কেনেকুৱা অনুভৱ হৈছে সেই বস্তুটো তুমি ভিজুৱেলাইজ কৰা, সেইটো কয় মেনিফেষ্টেশ্যন। আৰু এইটো বহুত পজিটিভ এনাৰ্জি দিয়ে। তুমি ভাবা যে সেই দিনাখন যোনখন ৰিজাল্ট দিছা তুমি তোমাৰ হাতত ৰিজাল্টটো লৈছা আৰু ৰিজাল্টটো তুমি ভবামতে পাইছা। এনেকৈ তুমি কৰি যোৱা, তুমি চাবা তুমি ছাকচেছ হ'বাই। থেংক ইউ।